হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ঘৰত খাবৰ কাৰণে অতি সহজভাৱে ভেজ পোলাও বনাইছোঁ। ভাবিছোঁ আপোনালোককো দেখাওঁ। ব'লকচোন চাওঁ মই কেনেদৰে বনাইছোঁ। 2000 years later. পোলাও বনাবৰ কাৰণে মই প্ৰথমে দুই কাপ বাসমতী ৰাইচ ধুই থৈছোঁ। প্ৰেছাৰ কুকাৰত বনাম যিহেতু প্ৰেছাৰ কুকাৰ গৰম হোৱাৰ পাছত মই ইয়াত ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলটো আপোনালোকৰ নিজৰ আন্দাজমতে দিব। তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত অকণমান চেনি দিম। চেনিখিনি নিদিবও পাৰে, সেইটো নিজৰ সোৱাদ অনুসৰি বা কালাৰটো আহিবৰ কাৰণে মই দিছোঁ। এতিয়া মই ইয়াত জিৰা দিছোঁ। জিৰাৰ পাছত তেজপাত দুটা দি দিছোঁ। তাৰ পাছতে দালচেনি আৰু ইলাচি দি দিছোঁ। পিঁয়াজখিনি ইয়াত দি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজিম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত ইয়াত মই কাটি ৰখা বিন আৰু গাজৰখিনি দি দিছোঁ। এইখিনি 2 মিনিটমান ভজাৰ পাছত মই ইয়াত কাজু আৰু খিচমিচ দিম। দেখিছেনে, এতিয়া মই কাজু আৰু খিচমিচখিনি দি দিছোঁ ইয়াত। এতিয়াও 3 মিনিটমান ভাজিম। তাৰ পাছতে মই ধুই ৰখা বাসমতী চাউলখিনি ইয়াত দি দিছোঁ। আপোনালোকে অন্য বেলেগ চাউলেও বনাব পাৰে, কিন্তু বাসমতী চাউলে বনালে পোলাওটো খাবলৈ বেছি ভাল লাগে। এতিয়া এইখিনি মই 10 মিনিটমান ভাজিম। দেখিছেনে, ধুনীয়াকৈ এটা পোলাও কালাৰ আহিছে। বিভিন্নজনে বিভিন্ন ধৰণে বনায়, মই একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ। দহ মিনিটমান ভজাৰ পাছত মই এতিয়া জোখ অনুসৰি ইয়াত পানী দিম। মই ঠাণ্ডা পানী দিছোঁ। পোলাওত পানী দি দিওঁতে অলপ সাৱধান হ'ব লাগে, যিহেতু পানী বেছি হ'লে খাবলৈ বেয়া হয়। পানীটো একেবাৰে চাউলখিনি ডুব যোৱাকৈহে দিব লাগে, তাতকৈ বেছিকৈ দিব নালাগে। ভিডিঅ' কোৱালিটিৰ বাবে দুখিত। দেখিছে, মই চাউলখিনি ডুব যোৱাকৈহে পানীখিনি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। কিছুমানে নিমখটো আগতেও দিয়ে।
একেবাৰে শেষত ঘিউ এচামুচ দি দিছোঁ। এতিয়া মই ইয়াত ইলাচি এটা দি দিছোঁ, নিদিবও পাৰে, এইটো মই এটা সুগন্ধ আহিবৰ কাৰণে দিছোঁ। শেষত ইলাচি এটা দিলে বৰ ধুনীয়া সুগন্ধ আহে। এতিয়া মই এইখিনি এটা চিটি মাৰিবৰ বাবে ৰাখি দিম। গেছটো একেবাৰে কমাই দিছোঁ। এয়া দেখিছেনে, পোলাও ৰেডি হৈ গ'ল। আৰু চিটিটো মৰাৰ পাছত সাঁফৰখন চেঁচা হোৱাৰ পাছতহে খুলিব লাগে। দেখিছেনে পোলাওখিনি কি ধুনীয়া হৈছে, এটা এটা হৈ আছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।